ভিডিঅ'ৰ শেষত এইটো কি হ'ল আপুনি যদি ফুল ভিডিঅ'টো চাই তেন্তে আপুনি বুজি পাব সো প্লিজ শেষলৈ ভিডিঅ'টো চাই যাব বাঘৰ দৰে জেলৰ পৰা ওলাই আহিল মহবুল হক আৰু মুখ্যমন্ত্ৰী জেলত ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰী 2 দিনমান আগতে কৈছিল মহবুল হক বহুত দিন জেলত থাকিব কিন্তু মহবুল হক বাঘৰ নিচিনা জেলৰ পৰা ওলাই আহিল বাহিৰত এইমাত্ৰ পাথাৰকান্দি জেলৰ পৰা ওলাই আহিল মহবুল হক এতিয়া আপোনাক মই এটা কথা কৈ আছো আপুনি ভালদৰে মাইন্ড কৰিব আমাৰ সিএম ছাৰে কিছুদিন আগতে কৈছিল মহবুল হক বহুত দিন জেলত থাকিব কিন্তু মহবুল হক 2 দিন জেলত থাকি জামিন পাই গৈছে এতিয়া আপুনি কমেন্ট কৰি কোৱাচোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুল নাকি মহবুল হক ভুল এতিয়া আপোনাৰ সুন্দৰ হাতৰ পৰা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'ত লাইক কৰি কমেন্টৰ আপোনাৰ মন্তব্যটো জনাব বাঘৰ দৰে জেলৰ পৰা ওলাই আহিল মহবুল হক আৰু মুখ্যমন্ত্ৰী জেলত ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰী 2 দিনমান আগতে কৈছিল মহবুল হক বহুত দিন জেলত থাকিব কিন্তু মহবুল হক বাঘৰ নিচিনা জেলৰ পৰা ওলাই আহিল বাহিৰত এইমাত্ৰ পাথাৰকান্দি জেলৰ পৰা ওলাই আহিল মহবুল হক এতিয়া আপোনাক মই এটা কথা কৈ আছো আপুনি ভালদৰে মাইন্ড কৰিব আমাৰ সিএম ছাৰে কিছুদিন আগতে কৈছিল মহবুল হক বহুত দিন জেলত থাকিব কিন্তু মহবুল হক 2 দিন জেলত থাকি জামিন পাই গৈছে এতিয়া আপুনি কমেন্ট কৰি কোৱাচোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুল নাকি মহবুল হক ভুল এতিয়া আপোনাৰ সুন্দৰ হাতৰ পৰা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'ত লাইক কৰি কমেন্টৰ আপোনাৰ মন্তব্যটো জনাব